হাই ফ্ৰেণ্ডছ, মই সন্ধিয়া আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। স্ক্ৰীনত মই আজি যিটো ৰেচিপি দাঙি ধৰিছোঁ সেই ৰেচিপিটো হ'ল বন্ধাকবিৰ জ্বলা ভাজি, মাছৰ মাথা আৰু কণী দি একদম সাধাৰণভাৱে বনোৱা, সাধাৰণ পদ্ধতিত বনোৱা এবিধ ভাজি, এবিধ আমাৰ ছাইড ডিছ, যিটো আপোনালোকে ঘৰতে বহুত সাধাৰণভাৱে বহুত কম সময়ৰ ভিতৰতে প্ৰস্তুত কৰি তুলিব পাৰে। খাবলৈও বহুত সোৱাদ হয়। তো বেছি পলম নকৰি আমি ৰেচিপিটো চাই লওঁ। এটা কেৰাহী ভালদৰে গৰম হ'বলৈ দি তাতে তেল আপোনালোকে দি দিয়ক জোখমতে। মই ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে তাতে গোটা জিৰা আৰু কালজিৰা কেইটামান দি পিনে আপোনালোকে ফুৰণ হ'বলৈ দিয়ক। তাৰপাছত এটা পিঁয়াজ এইদৰে কাটি পিনে আপোনালোকে তেলত দি দিয়ক আৰু ৰঙচুৱা হোৱালৈকে ভাজি লওক। গেছৰ জুইটো আপোনালোকে হাইয়ে ৰাখিব, গেছৰ ফ্লেমটো আপোনালোকে হাই কৰিয়ে ৰাখিব। অকণমান ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ব। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভজাৰ পাছত আপোনালোকে বন্ধাকবিখিনি দি দিব কাটি থোৱা, আৰু এইদৰে ভালদৰে ওপৰতল কৰি লৰাই ল'ব হাই ফ্লেমত। এইদৰে মই 2 পৰা 3 মিনিট বন্ধাকবিখিনি তেল আৰু পিঁয়াজখিনিৰ লগত মই ভালদৰে ভাজি লওঁ ওপৰতল কৰি। মোৰ গেছৰ ফ্লেমটো হাই হৈয়ে আছে এতিয়াও। মই মিডিয়াম বা ল' টেম্পাৰেচাৰত মই নিয়া নাই এতিয়ালৈকে। মই হাইতে এইদৰে ভাজি আছোঁ। 2 পৰা 3 মিনিট এইদৰে ভজাৰ পাছত মই ইয়াতে মাছৰ মাথা আৰু কণী মই হালধি নিমখ সানি পিনে অকণমান সময় মঠি থৈছিলোঁ, সেইখিনি মই ডাইৰেক্ট দি দিছোঁ। আৰু এইদৰে মই বন্ধাকবিখিনিৰ লগত তল ওপৰ কৰি ভাজি ল'ম। এতিয়াও মোৰ গেছটো হাই ফ্লেমতে আছে। এই ভাজিকণ বনাবলৈ আপোনালোকে মাছৰ মাথাটো এক্সট্ৰাকৈ ফ্ৰাই কৰি লোৱাৰ দৰকাৰ নাই। আপোনালোকে বন্ধাকবিত এইদৰে ডাইৰেক্ট দি দিব পাৰে বন্ধাকবিখিনিৰ লগত। আৰু এইদৰে আপোনালোকে হাই ফ্লেমত ভাজি ল'ব মাছৰ ডিমখিনি আৰু মাথাখিনি। অলপ সময় এইদৰে ভজাৰ পাছত আপোনালোকে জোখমতে নিমখ আৰু অকণমান চেনি দি পিনে ভালদৰে ভাজিখিনি লৰাই দিব। এইদৰে আপোনালোকে ভালদৰে লৰাই দিয়ক। এতিয়া লাহেকৈ গেছৰ জুইটো আপোনালোকে মধ্যমীয়া কৰি দিব। আৰু ঢাক মাৰি ৰাখি দিব। সেইখিনি ঢাক মাৰি দিয়াৰ পাছত আপোনালোকে এটা বাতিত বিলাহী এটা এইদৰে কাটি ল'ব, আৰু তাতে অকণমান হালধি, অকণমান গৰম মছলা, অকণমান জলকীয়া গুড়া আৰু অলপমান জিৰা গুড়া। জিৰা গুড়াৰ পৰিমাণটো অকণমান বেছিকৈ ল'ব আৰু লৈ পিনে গোটেইখিনি হাতেৰে ভালদৰে মঠি পেলাব। এইদৰে মই স্ক্ৰীনত দেখুওৱাৰ দৰে আপোনালোকে হাতেৰে ভালদৰে মঠি ল'ব, যাতে বিলাহীখিনি অকণমান ভাগি যায়। হাতৰ জোৰত আপোনালোকে ভালদৰে মঠি ল'ব বিলাহীখিনি অকণমান ভাগি যোৱাকৈ। বিলাহীখিনি মঠি লোৱাৰ লগে লগে ঢাকোনখন উদঙাই ভাজিখিনি অকণমান সময় লৰাই তাতে মঠি লোৱা বিলাহীখিনি দি দিব। এইদৰে ভাজিখিনি অকণমান সময় লৰাই তাতে যিখিনি বিলাহী মঠি লৈছিলে সেই মঠি লোৱা বিলাহীখিনি আপোনালোকে দি দিব। আৰু এইদৰে ভালদৰে লৰাই ল'ব। আপোনালোকৰ গেছৰ জুই এতিয়াও মধ্যমীয়া হৈয়ে আছে। এইদৰে ভালদৰে ভাজি ল'ব বিলাহীখিনি বন্ধাকবিখিনিৰ লগত। তল ওপৰ কৰি ভালদৰে লৰাই ল'ব। এইদৰে লৰাই আপোনালোকে অকণমান সময় ঢাক মাৰি থৈ দিব। এয়া দেখিছে মই ভালদৰে গোটেই বস্তুখিনি ভাজি লৈছোঁ, আৰু এতিয়া মই মাজলৈ গোটেইখিনি চপাই পিনে মই 5 মিনিটলৈ ঢাক মাৰি থৈ দিম। 5 মিনিট ঢাকি থোৱাৰ পাছত এয়া উদঙাই মই আপোনালোকক দেখাইছোঁ বিলাহীখিনি লাহে লাহে গলি আহিছে, বন্ধাকবিখিনিও গলিছে, ভালদৰে ভাজ খাই গৈছে। এতিয়া আকৌ আপোনালোকে এইদৰে ভালদৰে লৰাব ওপৰ তল কৰি। আকৌ অলপ সময় ঢাক মাৰি থৈ দিব। এইদৰে 3 পৰা 4 মিনিট আকৌ ঢাক মাৰি থৈ উদঙাই পিনে আকৌ অকণমান আপোনালোকে ভাজিব। এতিয়া আপোনালোকে গেছৰ জুইটো ল' কৰি পিনে তাতে খুন্দি থোৱা মই কেঁচা জলকীয়া 6টা খুন্দি লৈছিলোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী জ্বলাটো কম বেছি কৰিব পাৰে। এইদৰে দি ভালদৰে ভাজি ল'ব ভাজিখিনি। যিহেতু মই নামটো জ্বলা ভাজিয়ে থৈছোঁ, তো মই জ্বলাৰ পৰিমাণটো অকণমান বেছিকেই দিছোঁ।
এইদৰে জলকীয়াখিনি খুন্দা জলকীয়াখিনি দি আপোনালোকে ভালদৰে ভাজি 15 মিনিটলৈ ঢাক মাৰি থৈ দিব। আফটাৰ 15 মিনিটছ মই আপোনালোকক দেখাইছোঁ। এয়া মোৰ বিলাহীৰ কোনো চিন নাই, ধুনীয়াকৈ গলি গৈছে। বন্ধাকবিখিনিও ভালদৰে ভাজ খাই গৈছে। মাছৰ মাথাটো ভাঙি ভাজিখিনিৰ লগত মিহলি হৈ গৈছে। ডিমখিনিও মিহলি হৈ গৈছে। গোটেই বস্তুখিনি ধুনীয়াকৈ সিজি উঠিছে। এইদৰে আপোনালোকে অলপ সময় ল' ফ্লেমতে ভালদৰে লৰাই থাকিব। ভালদৰে লৰাই থাকিব। দুই বা 3 মিনিট এইদৰে ভালদৰে লৰাব ওপৰ তল কৰি। এয়া মই আপোনালোকক দেখাই দিছোঁ, দেখিছে ওচৰৰ পৰা বন্ধাকবিখিনি কি ধুনীয়াকৈ গলি গৈছে। মাছৰ মাথাটোও ভাং খাই গৈছে গোটেইখিনি, বিলাহীৰ কোনো চিনেই নাই। এয়া দেখিছে ধুনীয়াকৈ গোটেইখিনি ভালদৰে 2 বা 3 মিনিট এইদৰে লৰাই, আৰু কোনো ঢাকোন দিব দৰকাৰ নাই। আমাৰ ভাজি হৈ গ'ল গোটেইখিনি, যিহেতু ভালদৰে সিজি উঠিছে। মই এটা বাতিত কাঢ়ি আপোনালোকক দেখাইছোঁ। এইদৰে আপোনালোকে একদম চিম্পলকৈ মাছৰ মাথা, মাছৰ কণী দি পিনি বন্ধাকবি জ্বলা ভাজিকণ বনাব পাৰে। এই বন্ধাকবি ইয়াতে পাচলি বন্ধাকবিৰ জেগাত আপোনালোকে বেঙেনাও ব্যৱহাৰ কৰিব পাৰে, আৰু আপোনালোকে ইয়াত মাছৰ পেটুও দিব পাৰে। যদি মাছৰ পেটু আপোনালোকে ব্যৱহাৰ কৰে তেন্তে চেনিৰ পৰিমাণটো অকণমান বঢ়াই দিব। এইদৰে একদম চিম্পলভাৱে আপোনালোকে ৰেচিপিটো ঘৰত উপভোগ কৰিব।